সুখ অঘাইতং ল'ৰাটোৰ দৰে, সুখ অঘাইতং ল'ৰাটোৰ দৰে, নলগা তামোলত জেং বন্ধা স্বভাৱ তাৰ। দুখ পিছে মাকৰ আঁচলত ধৰি থকা শান্তশিষ্ট ল'ৰাটোৰ দৰে। ইমানৰ পিছতো সুখ দুখ, জীৱনৰ চাহ আৰু প্ৰচ্ছায়া আৰু প্ৰেম ভাল পোৱা গতিশীল নদী। নিৰ্যাতন, যদি নিৰ্যাতন এটা মুদ্ৰা, যদি নিৰ্যাতন এটা মুদ্ৰা, মুদ্ৰাটোৰ এপিঠিত নাৰী নিৰ্যাতন আৰু আনটো পিঠিত পুৰুষ নিৰ্যাতন। সভ্যতা কৰ্ণৰ ৰথৰ চকা। তাই নাজানিছিল ডাইনী কি, তাই নাজানিছিল ডাইনী কি, কিন্তু তাইক নিৰ্মমভাৱে হত্যা কৰা হ'ল। তাই নাজানিছিল ডাইনী কি, কিন্তু তাইক নিৰ্মমভাৱে হত্যা কৰা হ'ল। তাইৰ ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰত্বত এখন বিশ্ববিদ্যালয়, 5 কিলোমিটাৰ আঁতৰত এখন কলেজ আৰু 2-3 কিলোমিটাৰ ব্যাঘাৰ্ধত 3-4খন হাইস্কুল। পুনঃ তাই নাজানিছিল ডাইনী কি। পৰাধীনতাৰ স্বৰলিপি। বনৰ ৰজা সিংহ এটা পিঞ্জৰাবদ্ধ হোৱা মানে জংঘল, মুকলিমূৰীয়া আকাশ তাৰ বাবে সাধুকথাৰ দেশ। সেই অৰণ্যৰ জীৱন বিচাৰি সময়ে সময়ে সি তৰ্জন গৰ্জন কৰে। পিঞ্জৰা তাৰ বাবে ঘৃণনীয় শব্দ, কাৰণ সি বনৰ ৰজা। তাৰ ককাক আছিল ৰজা আৰু আজো ককাক ৰজাৰো ৰজা। অনুপম জীৱন। 1 নম্বৰ কথা, জীয়াই থাকিবলৈ মন নাই। 2 নম্বৰ কথা, জীয়াই নাথাকি কৰিম কি? কেৱল দমোজা, অন্তহীন দমোজা। অৱশেষত সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। জীৱনৰ সৈতে দ্বিতীয় ইনিংছ মোৰ বুকুৰ অধিকাৰ। জীৱনৰ সৈতে দ্বিতীয় ইনিংছ মোৰ বুকুৰ অধিকাৰ। দৃঢ় প্ৰতিজ্ঞাবদ্ধ প্ৰেমৰ কাঞ্চনজংঘাত এইবেলি জীৱনৰ তিৰংগা উৰো আমি। শিৱ পাৰ্বতী, বেণ্ড পাৰ্টিৰ বাজনা আৰু আয়তীৰ উৰুলিত চঞ্চল চৌপাশৰ বতাহ। বেণ্ড পাৰ্টিৰ বাজনা আৰু আয়তীৰ উৰুলিত চঞ্চল চৌপাশৰ বতাহ। ৰুণুক জুনুক কল্পনাই ৰামধেনুৰ সাতৰঙী ৰঙেৰে মোৰ বুকুত সিদিনা এখন গোলাপ গোলাপ দলিচা পাৰিছিল। আবেগৰ সমুদ্ৰত ডুবু ডুবু মোৰ সপোনৰ পাঞ্চৈ। মই গায়ক নহয় যদিও মোৰ ওঠত গান, কণ্ঠত সুৰ, খোজত ছন্দ, কথাত লয় আৰু মনৰ অফুৰন্ত গতিৰে মই যেন শিৱ আৰু মাহ হালধিৰে তেওঁ কাচংমতী পাৰ্বতী। ৰং। ৰামধেনুৰ সাতৰঙী ৰঙেৰে ভাষাৰ ৰং,
বুকুৰ ৰঙেৰে প্ৰেমৰ ৰং, তেজৰ ৰঙেৰে ভালপোৱাৰ ৰং। যেতিয়ালৈকে পৃথিৱীত বুকু, ভাষা, তেজ, প্ৰেম আৰু ভালপোৱা থাকিব, তেতিয়ালৈকে ৰঙৰ কদৰ থাকিব। মোক এধানি ৰং দিয়া, বিনিময়ত তোমাক দিম এবুকু ভালপোৱা। তাজমহলক গালি নিদিব। তাজমহলে নাজানে তুমি হিন্দু নে মুছলমান নে খ্ৰীষ্টান। তাজমহলে এটা কথাই জানে, আপোনাৰ বুকুত প্ৰেম আৰু ভালপোৱা আছে। সেই অনুচ্চ কণ্ঠে তাজমহলে প্ৰতি মুহূৰ্তত ৰিঙিয়ায়, প্ৰেমেই পৃথিৱীৰ বিস্তীৰ্ণ ভূগোল, ভালপোৱাতেই থাকে পৃথিৱীৰ আয়ুস। হয়, আপোনাক কৈছোঁ, তাজমহলক গালি নিদিব, তাজমহলক অবিশ্বাসত নল'ব। সংস্কৃতি, সভ্যতা, ইতিহাস আৰু ঐতিহ্যৰ হাতে হাত ধৰি যুগৰ পিছত যুগ, শতাব্দীৰ পিছত শতাব্দী তাজমহল প্ৰেমৰ মূৰ্ত ইমাৰত।